এফালে এতিয়া নহৰু আৰু জলকীয়া একেলগে পিচি দিয়া হৈছে। এনেইতো আমি বেলেগ বেলেগে পিছা হয়। এয়া দেখিছে ধুনীয়াকৈ। হেল্ল' গাইজ, এয়া দেখিছে আজি আপোনালোকক দেখাম মই ধুনীয়া এটা ৰেচিপি হৈছে পাৰ মাংসৰ। এয়া আমি পাৰ মাংসখিনি ধুনীয়াকৈ কাটি লৈছোঁ আৰু এইফালে হৈছে আলু, লোকেল আলু হয় দেখিছে। লোকেল আলুৰ লগত পাৰ মাংস বনাম আৰু এইফালে মছলাখিনি ৰেডি কৰি লৈছোঁ। এইফালে হৈছে কেঁচা জলকীয়া আৰু নহৰু পিচি দিয়া হৈছে আৰু এইফালে আদা পেষ্ট হয়। এইফালে হৈছে ৰেড চিলি মানে কিবা জলকীয়া গুড়া আৰু এইফালে মছলা, জিৰা মছলা, ধনিয়া পাউডাৰ এনেকৈ আছে আৰু এইফালে পিঁয়াজ। এতিয়া আমি বনাম, আপোনালোকক দেখাম ধুনীয়াকৈ। আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰিব, কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু এতিয়া বনোৱাটো আপোনালোকে চাই থাকক আমি কেনেকৈ বনাম আজি। দেখিছে তেল দিয়াৰ পিছত এতিয়া মাংস দি দিম। এতিয়া বনাই আছোঁ, আপোনালোকে চাই থাকক। মোৰ ফটো উঠাই দিয়া আকৌ, এতিয়া মই বনাই আছোঁ কিবা কৰোঁ। খুৰীয়ে কওক কিবা। মই কেনেকৈ বনাইছোঁ নাজানো আৰু আপোনালোকে কেনেকৈ বনায়, কেনেকুৱা লাগিছে ক'ব। আমি এনেকৈয়ে বনাওঁ আৰু কেনেকুৱা হৈছে আৰু আমি খাম আৰু কওক। এতিয়া পাৰ মাংসৰ লগতে আলু দিম। মাংসখিনি মানে পূৰা ভজা হৈ গৈছে, আধা সিজা হৈয়ে গ'ল আৰু এতিয়া আপোনালোকে চাই থাকক। এয়া আলু দি দিয়া হ'ল, লোকেল আলু হয় এইটো। বেলেগ ঢেৰ দিয়া নাই আৰু অকল আলু আৰু মাংস, পাৰ মাংস আৰু মছলা অকণ দিয়া হৈছে। পানী দিছোঁ। এইফালে এতিয়া বিলাহী পুৰিছোঁ, বিলাহী পিটিকাও আজি ভণ্টিয়ে বনাই খুৱাব। এয়া দেখিছে পুৰা বিলাহীৰ চাটনি। এইফালে মাংস জোল উতলি আছে, পাৰ মাংসৰ জোল, আৰু এইফালে হৈছে বিলাহী পুৰা হৈছে। এতিয়া এই মাংসখিনি লৰাই দিয়া হৈছে। এয়া দেখিছে বেছি জোল দিয়া নাই, অলপ জোল দিয়া হৈছে। পাৰ মাংস জোলে ভাল লাগে, জোল খাই হয়। ড্ৰাই ফ্ৰাইকেতো ভাল নালাগে, পাৰ মাংসৰ জোল। এয়া সিজিছে আৰু অকণমান উতলা হওক। তাৰপিছত ইফালে এতিয়া আমি বিলাহী পিটিকা কৰিম। কেনেকৈ দেখিছেনে চাটনি বনাম। দিয়া আমি পাৰ মাংস বনাইছিলোঁ, খাবলৈ লৈছোঁ আৰু কেনেকুৱা হৈছে। বহুত টেষ্টি পাইছোঁ। আপোনালোকেও এনেকৈ বনাই খাব, খাই পেলাই আমাক জনাব কেনেকুৱা হৈছে। হেল্ল' গাইজ, আজি মই আগতীয়াকৈ খালোঁ, এতিয়া খুৰীয়ে খোৱাটোকে আপোনালোকক দেখাই দিলোঁ। বহুত টেষ্টি আছিলে, খালোঁ বাৰু। তাৰপিছত পাৰ মাংসৰ জোল আপোনালোকেও এনেকৈ বনাই খাই চাব আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ একদম নাপাহৰিব। আৰু লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। তো লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। আজিলৈ বাই বাই।